যোৰহাটত নিৰুদ্দেশ মাতৃজী। যোৰহাটৰ ৰংদৈ পহুচোৱা গাঁৱৰ বাসিন্দা সঞ্জীৱ দাসৰ পত্নী জুলি দাস আৰু তেওঁৰ সৰু জীয়ৰী বিগত 5 দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাই পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্বামী সঞ্জীৱ দাসে জনোৱা অনুসৰি ঘটনা অনুসৰি কেইদিনমান আগত পত্নী জুলি দাসে সৰু জীয়ৰীক লগত লৈ শিৱসাগৰ হাঁচৰাত থকা বৰজী ঘৰলৈ গৈছিল। 2টা দিন বৰজী ঘৰত থকাৰ পাছতে ঘূৰি অহাৰ সময়ত শিৱসাগৰ যোৰহাট পথৰ কোনো স্থানত জুলি দাস আৰু তেওঁৰ সৰু জীয়ৰী অন্তৰ্ধান হোৱা ঘটনাই বৰ্তমান এক গভীৰ ৰহস্যৰ ৰূপ লৈছে। পত্নী আৰু কন্যাক বিচাৰি নাপাই সঞ্জীৱ দাসে ভোগদৈ আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জুলি দাসৰ মোবাইলৰ শেষ লোকেশ্যন গুৱাহাটীত ধৰা পৰে। সঞ্জীৱ দাসৰ মতে জুলি দাসে সাধাৰণতে মোবাইলতে বহু সময় ব্যস্ত হৈ থাকে আৰু সেইবাবে দুষ্ট চক্ৰৰ কবলত পৰি নিখোজ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী সঞ্জীৱ দাসে। পত্নী জুলি দাস আৰু তেওঁৰ জীয়ৰী অন্তৰ্ধানক লৈ এতিয়া চিন্তিত সকলো। দুষ্ট চক্ৰৰ কোনো হাত আছে নে অন্য কোনো কাৰণ সেয়া বৰ্তমানো স্পষ্ট নহয়। এই পৰিস্থিতিত পৰিয়ালে ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছে আৰু কোনো লোকে জুলি দাস বা তেওঁৰ কন্যাক যদিহে দেখা পায় তেন্তে 9395528976 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। মোৰ নাম শ্ৰী সঞ্জীৱ দাস, মোৰ ঘৰ ৰংদৈ পহুচোৱা গাঁও। মোৰ মাইকী মানুহ ছোৱালীজনীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে 30 তাৰিখৰ দিনা। তেখেত 1 তাৰিখৰ দিনা ফোন কৰি ক'লে যে মোৰ ছোৱালীজনী বোলে মোক বাবুদা বুলি মাতে, বাবুদা পইচাটো জিপে কৰি দিয়ক, ছোৱালীজনী ঘৰলৈ উভতি যাব লাগে। কোনে ফোন কৰিলে? মাইকী মানুহে। তাৰপৰা শ্ৰী জুলি দাস, সৰু ছোৱালীজনীৰ নাম শ্ৰী নন্দিনী দাস। আপোনাৰ মাইকী মানুহৰ বয়স? মাইকী মানুহৰ বয়স 32 বছৰ, সৰু ছোৱালীজনীৰ বয়স 9 বছৰ। এতিয়া আৰক্ষীক খবৰ দিলেনে? আৰক্ষীক আমি খবৰ দিলোঁ ছাৰ, কালি দি আহিছোঁ। তেখেত আহি থাকোঁতে মানে মোক ফোন কৰিলে যে গৈ আছোঁ বোলে, আপুনি বোলে চিন্তা নকৰিব। তাৰপৰা মই আহি থাকোঁতে গৈ থাকোঁতে তেনেকৈ বুলি কওঁতে লাষ্টত 3টামান বজাত ফোন কৰিলে বোলে মই বোলে লাইটগৈ পাইছোঁগৈ। লাইটগৈ পোৱাৰ লগে লগে মই ভাবিছোঁ বহুত টাইম হৈ গ'ল, লাইটগৈ পালেগৈ। যদি কোনোবা লাইটগৈ পৰা এইকণ পাওঁতে বেছি সময় নালাগে, আধা ঘণ্টামান লাগে। তাৰপৰা সন্ধিয়া সময়লৈকে নাই। তাৰপৰা তেতিয়া মই আকৌ সন্ধিয়া সময়লৈকে নহা দেখি ছোৱালীজনীলৈ ফোন কৰিলোঁ। তাৰপৰা ছোৱালীজনীয়ে কৈছে বোলে পাপা বোলে মা বোলে ঘৰলৈ যাম বুলি ৰাতিপুৱা 5টাতে গ'ল। তাৰপৰা নহা 5টাতে গ'ল। মই যোনজনী ছোৱালী শিৱসাগৰ হাঁচা বোকানগৰত পৰিছে, এই ছোৱালীজনী ঘৰলৈ গৈছিলে। ৰিটাৰ্ণ উভতি আহোঁতে এই কেছটো আপোনাৰ 4টা বজাতে হ'ল। তাৰপৰা তেতিয়া ছোৱালীজনীয়ে মোক কৈছে পাপা, মই ফোন কৰিলোঁ ছোৱালীজনীয়ে মোক কৈছে পাপা মা ৰাতিপুৱা 5টাতে গ'ল। মই বোলো দেহা এতিয়ালৈকে মা আহি পোৱাহি নাই, মই বোলো কি কৰিম এতিয়া। তাৰপৰা ছোৱালীজনীয়ে মোক তেনেকুৱাতে ক'লে বোলে পাপা তুমি বোলে থানাৰ কাগজ এখন দি দিয়া। আৰু থানাৰ কাগজ দিলোঁ। এতিয়া আজি 4 দিনেই হ'ল, ঘৰ আহি পোৱাহি নাই। আপুনি কি সন্দেহ কৰিছে এতিয়া? আপোনাৰ মাইকী মানুহে ফোনত কথা পাতি থাকে নেকি? মোৰ মাইকী মানুহ ছাৰ ফোনত বিজি হৈয়ে থাকে 24 ঘণ্টাই। এতিয়া আপুনি মাইকী মানুহ ফোনত কথা পাতি থাকে। মই ছাৰ দিনটো নাথাকোঁ, মই কামলৈ গুচি যাওঁ। তাৰপৰা ৰাতিপুৱা গৈ 8টা বজাত সোমাওঁহি। মোৰ এটাই কামনা যে মাইকী মানুহ ছোৱালীজনীয়ে সোনকালে আহি ঘৰ পৰহি। তাৰপাছত 24 ঘণ্টাই ফোনত কথা পাতি থাকে? 24 ঘণ্টাই ফোনত কথা পাতি থাকে। আৰু ছাৰ মই যদি সুধোঁ মোবাইলটো, মই বোলো ফোন এটা কৰোঁ দিয়াচোন, নিদিয়ে মোক। মোবাইলটো চুবলৈ নিদিয়ে, কথাই পাতি থাকে। গুণগুণাই কথা পাতি থাকে। কাজিয়া আমাৰ মাজত কাজিয়া কেতিয়াও হোৱা নাই ছাৰ। আৰু তেনেকৈ আগতেও গৈ থাকে, ছোৱালীজনী ঘৰলৈ গৈ থাকে, আকৌ মই পইচা ভৰাই দিওঁ, আহি থাকে। তাৰপৰা এতিয়া 4 দিন নহা দেখি মোৰ চিন্তা হৈছে, জানো ছাৰ সৰু ছোৱালীজনী গৈছে আজিকালি ক'ৰবাত কিজনী মাৰিয়ে পেলালেগৈ। এজাহাৰ দিলোঁ। এতিয়া আপোনাৰ ছাৰ এদিনেই মই দেখিছোঁ কথা পাতি থাকোঁতে ধৰা পেলালৈ নিজে। তেতিয়া লগালগ আপোনাৰ কাটি দিলে ফোনটো। আৰু তেতিয়া মই মানে মোবাইল চলাব নাজানো ছাৰ। মোক কি টিপিলে কি ওলাই মই একো নাজানো। তাৰপৰা ফোন কৰি থাকোঁতে তাই ক'লে বোলে হেৰি নহয় বাবুদা বোলে, মই বোলে এই ছোৱালীজনীয়ে কথা পাতি থাকে। কিমান বয়স আপোনাৰ মাইকী মানুহ? মোৰ মাইকী মানুহ 32 বছৰ। এতিয়া আৰক্ষীৰ ফালৰ পৰা কি কৈছে? আৰক্ষীৰ ফালৰ পৰা এতিয়া এই আপোনাৰ কৈছে বোলে এতিয়া গুৱাহাটীত নে ক'ত বোলে পাইছেগৈ, লোকেশ্যনটো পাইছেগৈ। তাৰপৰা পোৱাৰ লগে লগে মোৰ এটাই প্ৰাৰ্থনা ছাৰহঁতলৈও বা আৰক্ষীলৈও যে মাক আৰু জীয়েক
ভালে কুশলে মোৰ ঘৰ আহি পৰহি মাইকী মানুহক কিবা ক'ব বিচাৰিব নেকি সংবাদ মাধ্যমৰ যোগেদি? মাইকী মানুহক ক'ব বিচাৰিম যে তুমি য'তে আছে অতি সোনকালে আমাৰ ঘৰলৈ আহা আৰু মোৰ কাষলৈ আহা, কাৰণ মোৰ ছোৱালীজনী আৰু মাক আমি পৰিয়াল তিনিটাই থাকোঁ। তাহাৰ ছোৱালীয়ে মাক নাথাকিলে মই 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। ডাঙৰ ছোৱালী বিয়া দিলে শিৱসাগৰ হাঁহ বোকানগৰলৈ। মাইকী মানুহ ফোনত আপোনাৰ কথা পাতি থাকে খালি এতিয়া মই যদি আপোনাৰ ফোন কৰি দিওঁ ৰিচিভ নকৰে, মানে মই ৰিচিভ নকৰা দেখি ছাৰ মই সেইটো কাৰণে থানালৈ যাবলগীয়া হ'ল। ব্যুৰো ৰিপৰ্ট এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহলে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড, তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন-AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।